खुलुमबाय स्टुडियाव दं आं भाग्यश्री बसुमतारी सेल्फ एमप्लयमेंट लिंक्ड नन रेसिडेंटल ट्रेनिंग प्रोग्रामनि टुलकिट टेलर राननाय हाबाफारिया जोबनानै थांबाय तामुलपुर जिल्लानि तामुलपुर फरायसालिमानि नब्लाङाव दिनै बिटिआर सरकारनि स्किल एमप्लयमेंट आरो एन्टारप्रेन्योरशिप बिफाननि हेफाजाबाव मोनफ्रोमबो जायगायाव फोरोंथाय होनाय बायदिनो तामुलपुर जिल्लानि गुबुन गुबुन जायगायाव फोरोंथाय होदोंमोन आरो बे फोरोंथाय होनायाव बाहागो लानाय साफ्रोमबो फरायसाफोरनो फोरोंथाय होनायजों लोगोसे गंफा गंफायै बिटिआर सरकारा टुलकिट टेलर राननानै होदों मख'नो गोनांदि बे फोरोंथाय मावबादाखौ दमदमा एनआरडिएस फरायसालिमानि सामलायगिरि जतिन बर'जों लोगोसे एनआरडिएस ग्रुपनि बानजायनायाव बेसेन नाङै फोरोंथाय मावबादाया जानानै थाङो दिनैनि बे टुलकिट टेलर राननाय हाबाफारिखौ बेखेवनानै होयो तामुलपुर विधानसभा बियाबनि एमएलए जलेन दैमारी बिथाङा बे हाबाफारियाव गाहाय आलासि महरै बाहागो लायो बिटिआरनि मावफुं सोद्रोमा विल्सन हास्ताजों लोगोसे एनआरडिएसनि डाइरेक्टर सुबीर मिरु इउपिपिएलनि आइजो गांखंनि गाहाय नेहाथारि हेलेना स्वर्गियारि तामुलपुर जिल्ला एसटी मोर्चानि गाहाय नेहाथारि देरहासात नार्जारी तामुलपुर जिल्ला इउपिपिएलनि लोगो आफादगिरि बिपुल कुमार बसुमतारी तामुलपुर जिल्ला आइजो गांखं इउपिपिएलनि गाहाय नेहाथारि बानुमति बर' आरो गोबां मेलेमजिबि बिथांमोना बाहागो लादों बर' डांगरिया देव आमार बिटिआर प्रधान तेखेतक धन्यवाद ज्ञापन करिब खुजिछु कारण तेखेतर नेतृत्व सरकार गठन होवार पिछरे परा तेखेते आमार बिटिआरत बसबास करा 35 लाख जनसाधाৰণৰ কথা চিন্তা কৰি তেখেতে বিশেষকৈ মই যেটো ডিপাৰ্টমেণ্ট সিট ডিপাৰ্টমেণ্টৰ মোক ইএম হিচাপত যেতিয়া দায়িত্ব দিলে এইখন ডিপাৰ্টমেণ্টত আমাৰ বাজেট মাথোন 80 লাখ মান টকা আছিল আৰু সেই বাজেটটো অকল এই ডিপাৰ্টমেণ্টৰ অধীনত যিবিলাক আইটিআই আছে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট অকল সেইবিলাক মেইনটেনেন্স বা চলোৱাৰ কাৰণে আছিল হেতুৰ কাৰণে বাজেট আছিল কিন্তু তেখেতে বুজি পায় যে ইয়াত বহুত নিবনুৱা ল'ৰা ছোৱালীবিলাক আছে আনএমপ্লয়েড ইউথ সকল আছে স্কুল ড্ৰপ আউট সকল আছে তেখেতসকলৰ কথাও চিন্তা কৰিব লাগিব যিবিলাক এডুকেটেড কোৱালিফাইড তেখেতসকলৰ কথা চিন্তা কৰিব লাগিব যিবিলাক আমাৰ মহিলা আছে কৃষকসকল আছে দৰিদ্ৰ পৰিয়ালৰ আছে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বীৰ কথা তেখেতে চিন্তা কৰিছে মানে সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধ বৃদ্ধালৈ তেখেতে কথা চিন্তা কৰিছে আৰু মই খুবেই আনন্দিত আৰু উৎফুল্লিত হলো যে তেখেতে ক'লে যে বৰ্তমান যুগত চাকৰি পোৱাটো সকলোৰ কাৰণে সম্ভৱ নহয় গভৰ্ণমেণ্ট চাকৰিয়ে হওক প্ৰাইভেট চাকৰিয়ে হওক আৰু সেই কাৰণে বৰ্তমান যুগটো হ'ল স্কিলৰ যুগ যাৰ কৌশল আছে কৌশলতা আছে তেখেতেও মানে পৃথিৱীৰ যিকোনো কোণাত গৈ জীয়াই থাকিব পাৰিব তেখেতে মানে ইনকাম উপাৰ্জন কৰাৰ এটা ৰাস্তা উলিয়াব পাৰিব আৰু সেই কাৰণে তেখেতে স্কিল ট্ৰেইনিঙৰ ওপৰত বহুত বিশেষ ধ্যান তেখেতে দিলে আৰু আমাৰ ফাণ্ডটো বাজেটটো ডিপাৰ্টমেণ্টৰ 80 লাখ টকাৰ পৰা যিটো নেকি 1 কোটি টকাও নাছিল সেইটো 10 কোটি টকাত কিয় বেছি কৰি দিলে কাৰণ তেখেতে একটা ভিজন চাইছে তেখেতৰ যে দূৰদৰ্শিতাতে যে আছে যে আমাৰ বহুত নিবনুৱা ল'ৰা ছোৱালী তেখেতৰ ভৱিষ্যতটো আমি মানে অনিশ্চয়তাত ঠেলি দিব নোৱাৰো এন্ধাৰত ঠেলি দিব নোৱাৰো আৰু সেই কাৰণে এইখন বঢ়াৰ পিছত আমি হাওক কৰিলো তেখেতেও আমাক পৰামৰ্শ দিলে মাৰ্গদৰ্শন দিলে আমি গোটেই বিটিআৰত আমি স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং চেণ্টাৰ আমি আৰম্ভ কৰিলো আৰু হেতুৰ জৰিয়তে এতিয়ালৈকে প্ৰায় 30,000 কেও অধিক মানে ইউথ সকল ট্ৰেইনিং পাই গ'ল তেখেতসকলে আৰু তেখেতসকলে স্বনিয়োজিত হ'ব পাৰিছে নিজৰ ভৰিত থিয় দিবলৈ তেখেতসকলে সাহস কৰিছে আজি ভাল লাগিছে যে তামুলপুৰত এইখন অঞ্চলত প্ৰায় 4খন জাগাত আমাৰ বাগানপাৰা কুমাৰীকাটা নাগৰিজুলি আৰু তামুলপুৰ এৰিয়াত যিবিলাক ট্ৰেইনিং চেণ্টাৰ আছিল সেইবিলাকৰ ইয়াত একেলগত আমি গোট খালোঁ অলপ আগত আমি শুক্লায়ত আছিলোঁ তাতেও 3টামান চেণ্টাৰ একেলগত গোট খাইছিলে আৰু তেখেতসকলক আমি স্কিল ট্ৰেইনিং দিয়াৰ পিছত অকল ট্ৰেইনিংটো যে দিলোঁ আৰু যে চাৰ্টিফিকেট দিলোঁ আৰু তাতেই আমাৰ দায়িত্ব শেষ তেনেকুৱা নকৰি প্ৰমোদ বড়ো ছাৰে ডাঙৰীয়াই তেখেতে মানে ছাজেষ্ট কৰিলে যে তেখেতসকলক ট্ৰেইনিং দিয়াৰ পিছত অকল চাৰ্টিফিকেট নিদিওঁ তেখেতসকলক সামগ্ৰীও আমি দিম যাতে ইমিডিয়েটলি তেখেতসকলে উপাৰ্জনটো আৰম্ভ কৰিব পাৰে তো সেইটো তেখেতৰ মহানতা তেখেতৰ যে সঁচাকৈ দূৰদৰ্শিতা এটা চিন্তাধাৰা আছে সেইটোৱে প্ৰমাণিত কৰিছে আৰু আমি খুবেই ভাল লাগিছে যে ইয়াত যিসকলে ট্ৰেইনিং পাইছে চাৰ্টিফিকেটৰ লগত তেখেতসকলে সামগ্ৰীও পাইছে তেখেতসকলে ইয়াত চিলাই টেইলাৰিঙৰ যিবিলাক কৰিছে তেখেতসকলে চিলাই মেচিন পাইছে আমি আগত য'ত গৈছিলোঁ তাতে কোনোবা 2 হুইলাৰ তেখেতসকলে টুলছ পাইছে মেচিনাৰিজ পাইছে কোনোবা এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান তেখেতসকলে টুল কিট পাইছে প্লাম্বাৰ যিবিলাক তেখেতে প্লাম্বিঙৰ যিটো টুল ছেট সেইটো পাইছে তো সেইটো তেনেকুৱা ধৰণে আমি সকলোকে ট্ৰেইনিং দিয়াৰ পিছত যাতে ইমিডিয়েটলি স্বনিয়োজিত হ'ব পাৰে তেনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিছে খুবেই ভাল লাগিছে অহা দিনত নিশ্চিতভাৱে আকৌ বহুত ইউথছক আমি ৰিচ আউট কৰিব পাৰিম ধন্যবাদ